Welcome to Cooking and Creativity. আজি চাওমিন বনাম এইখিনি মই বইল কৰি লৈছোঁ আৰু এয়া চিকেনৰ বইল কৰা পানীখিনি আৰু এইখিনি বইল চিকেন আৰু এফালে আছে গাজৰ ক্যাপসিকাম নহৰু আৰু বন্ধাকবি আৰু এতিয়া চিকেনখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম অলপ আৰু জাস্ট অকমান কালাৰ হোৱাকৈ ফ্ৰাই কৰিলেই হ'ব আৰু ইয়াতে অকমান নিমখ দিছোঁ আৰু ইয়াতে এড কৰিম আন্ডা দুটা গুটিখিনি দি নিদিওঁ জাষ্ট অলপমান দিম আৰু আন্ডাটো আমি যেনেকৈ অমলেট বনাওঁ তেনেকৈ গুলি লৈছোঁ অকমান নিমখ দি লৈছোঁ আৰু 3-4 চামুচমান ইয়াতে দি দিম চিকেন আৰু এইখিনি হৈ গৈছে এইখিনি নমাই ললোঁ আৰু যিখিনি অমলেট ৰৈ গৈছিলে আন্ডাৰ সেইখিনি ইয়াতে দি দিম আন্ডাখিনি ৰৈ যোৱাখিনি আৰু অমলেট টাইপ কৰি লওঁ ভাঙি দিম গুৰি গুৰি কৰি লম আৰু সেই সেম কেৰাহীতে নহৰু দিলোঁ 5-6 ফুটামান নহৰু সৰু সৰুকৈ কাটি তেলত দি দিছোঁ মই ৰিফাইন তেল ইউজ কৰিছোঁ এবাৰ আৰু ইয়াতে এতিয়া নহৰুখিনি অকমান কালাৰ এটা হ'লে যিখিনি সবজি দেখাইছিলোঁ সেইখিনি ইয়াতে দি দিম সবজি এড কৰি দিছোঁ অকমান নিমখ এড কৰিছোঁ মই বেছি নিমখ এড নকৰোঁ কাৰণ অলৰেডি চিকেন আৰু অমলেটত নিমখ আছিলে আৰু এইখিনি 2 মিনিটৰ পাছত এইখিনি সিজি গ'ল তো ইয়াতে এতিয়া যিখিনি অমলেট আৰু চিকেন আছিলে সেইখিনি দি দিছোঁ আৰু ভালকৈ মিক্স কৰি দিম আৰু যিখিনি চিকেনৰ বইল কৰা পানী আছিলে সেইখিনি ইয়াতে ঢালি দিম ভিডিওটো শেষলৈ চাব আৰু যদি চাই ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট নিশ্চয় কৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল বাটনটো ক্লিক কৰি থব তেতিয়া ফিউচাৰৰ নটিফিকেশনবোৰ পাই থাকিব আৰু ভিডিওটো শেষলৈ চাই থাকিব এয়া কৰ্নফ্লোৰ হয় কৰ্নফ্লোৰ 2 চামুচৰ জোখত পানীত গুলি লৈছোঁ নৰ্মেল পানীত আৰু এতিয়া ইয়াতে দি দিম কৰ্নফ্লোৰ দিলে ঠিক হয় বস্তুখিনি আৰু কৰ্নফ্লোৰখিনি গৰম পানী নিদিব নৰ্মেল পানীতে গুলিব লাগে আৰু ইয়াতে দি দিছোঁ আৰু দি ভালকৈ এবাৰ লৰাই গেছৰ ফ্লেমটো হাই কৰি দিম আৰু 6-7 মিনিট মান উতলিব দিম আৰু তাৰ পিছত গেছটো অফ কৰি থৈ দিম আৰু গৰমে গৰমে আৰু এইখিনি হৈ গৈছে আৰু উলিয়াই ললোঁ আৰু এয়া চাওক ফাইনেল ডিশ